हेलो एवरीवन गुड मर्निंग मैं मनीषा मोर यूट्यूब चेनेलर अन्य एटी भिडिओले आपनालोকক स्वागतम जानालो आशा करिছো সকলো ভালে আছে বৰ্তমান মই ভালে আছো আৰু আজি ৰাতিপুৱা ভিডিওটো ষ্টাৰ্ট কৰিছো গা পা ধুই আজৰি হৈ আহিলো আৰু ঘৰৰ একো কামে কৰা নাই এতিয়ালৈকে আৰু দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলো তাৰ বাবে ভিডিওটো ষ্টাৰ্ট কৰি দিছো আগতে আৰু আজি হৈছে কাতি বিহু আৰু কাতি বিহুৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি ভাবিলো আৰু সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰাও কাতি বিহুৰ হিয়া ভৰা উলগ জনালো আৰু সকলোৰে মংগল হওক তাৰে কামনা কৰিলো আৰু বলক এতিয়া ভিডিওটো ষ্টাৰ্ট কৰোগৈ আৰু প্ৰথমতে মই ৰাতিপুৱা ঘৰৰ কাম ষ্টাৰ্ট কৰি দিলো আৰু প্ৰথমতে মই এতিয়া বিছনাখনকে সাফ চিকুণ কৰিব লৈছো কাৰণ ঘৰটোৰ বিছনাখনে যদি লেতেৰা হৈ থাকে ঘৰটোৱে লেতেৰা হৈ থকা যেন লাগে মোৰ তাৰ বাবে প্ৰথমতে মই ঘৰৰ বিছনাখনকে ঠিক কৰি ললো আৰু বিছনা চাদৰখনো পাৰি ললো আৰু বিছনাখন সাফ চিকুণ হৈ থাকিলে ঘৰটোৱে সাফ চিকুণ হৈ থকা যেন লাগে তাৰ বাবে মই বিছনাখনকে প্ৰথমতে ভাল কৰি লৈছো আৰু সকলোবিলাক ঘৰৰ কাম কৰি আজৰি হ'ব লাগিব কাৰণ আজি কাতি বিহু যে মুছা হৰা কামবিলাকো আছে আৰু বিছনা পাৰি মোৰ ৰেডি হৈ গ'ল আৰু ইফালে মই ঘৰৰ সকলোখিনি কাম কৰি আজৰি হলো এইফালে ভাতটো পাতি দিছো কাৰণ ইফালে খোৱাটো মেইন হৈ দিয়কচোন যেহেতু এতিয়া মই লঘোনে থাকিব নোৱাৰো আৰু ইফালে ঔটেঙা দি মচুৰ দাইল বনাইছো ইফালে অকনমান চিকেন আছিলে আৰু ইফালে ভাত পাতি দিছো আৰু অকনমান লাই শাক ভাজি বনাইছিলো আৰু খাই বৈ আজৰি হলো একেবাৰে হঠাতে প্লেনিং নোহোৱাকৈ এফালে যাব লগা হ'ল আৰু ক'ত যাম কি কৰিম আপোনালোকে ভিডিওটো চাই থাকিলে গম পাব আৰু জলদিকৈ ওলাইয়ে আহিলো বহুত বেছি ভিডিও কৰি থাকিবলৈ নহলে কাৰণ হঠাৎ প্লেনিং হৈছে আৰু ইফালে মা আছে খুৰীহত আছে আৰু আজি আমি গৈ আছো সৰু খুৰীৰ মাকৰ ঘৰলৈ আৰু মাহত বাৰু বেলেগ এঠাইলৈ যাব আৰু আমি সৰু খুৰী মই আৰু খুৰীৰ ল'ৰাজন খুৰীহতৰ ঘৰলৈ যাম মাকৰ ঘৰলৈ আৰু ইফালে মথনি উৎসৱ হৈ আছে আৰু ইফালে জিলাপি বনাই আছে কোনে কোনে জিলাপি খাই ভাল পায় কমেন্টত জনাবচোন গৰম গৰম জিলাপি যেহেতু আলহী ঘৰত যাম মথনি উৎসৱ হৈ আছে তাৰ বাবে জিলাপি লৈ ললো আৰু ইফালে চাওকচোন মথনি উৎসৱৰ মেলাখন হৈ আছে কিন্তু আমি বেছি চোৱা নহলে কাৰণ আলহীৰ ঘৰত যাব গৈছো যে আৰু ইফালে সূৰ্যটো চাওক কি ৰ'দ ওলাইছে আৰু অকনমান সময় থাকিব পাৰিলে ভাল লাগিলে হয় আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে মই মথনি উৎসৱ দেখিছো আজি কাৰণ আগতে এইটো উৎসৱ মই দেখা নাই আৰু খুৰীহতৰ ঘৰত চাহ পানী খাই এবাৰ গাঁওখনৰ ফালে ওলাই আহিলো গাঁৱৰ পৰিবেশ পথাৰ কি ধুনীয়াকৈ সেউজীয়াৰে ভৰি পৰিছে ভাল লাগে পৰিবেশটো তাৰ বাবে অকনমানকৈ ভিডিও কৰি ৰাখিলো আৰু ভিডিওটো চাই থাকিব সকলোৱে কি হে নদী পাৰলৈ গেলুৱা যাই কোন বয় বহুত জোৰকে লৈ গেল কাপ খালো আকৌ অলপমান তেনে আৰু কোনো আহনে আৰু মামাহঁতৰ ঘৰৰ পৰিবেশটো চাকচো কি ধুনীয়া আৰু এনেকৈ চৰাই বাৰণ্ডাতে ধুনীয়াকৈ বাহ সাজিছে আৰু কাৰণ মামাহঁতৰ ঘৰখনত কোনোৱে নাথাকে চাকৰি সূত্ৰে সকলোৱে বাহিৰতে থাকে ডাঙৰ মামা গুৱাহাটীত থাকে আৰু সৰু মামা মঙ্গলদৈত থাকে আৰু আইতাও সৰু মামাৰ লগতে থাকে তাৰ বাবে ঘৰখনত কোনোৱে নাথাকে আৰু ইফালে এইগৰাকী আইতাক ভালকৈ দেখুৱাই আছে আপোনালোকক আৰু আইতাই মোক অকনমানিকৈ এটা মৰমৰ গিফ্ট দিছে এইগৰাকী হৈছে আইতা আৰু আইতা খুৰীৰ মাক হয় এক বেলা আধা ঘণ্টা বেছি গেল এক বেলা ঘুমাব নাপালোঁ তাৰপৰা কৈছে তোৰ আহিল নহ'লে আহোঁতে থাকোঁতে মই বেছি আজি বেছি আছোঁ নৰে নহয় এতিয়া বল নাই দেখা এইখিনি বয়স থাকিলে যে কৰিব পৰা আছে আকৌ এতিয়া হেৰি বিয়া চিটি আছে
আছে চিৰিয়াছলি কৰিব কৈছে খুচি এতিয়া আমি যাওঁ দেই আমি ইয়াতে যাব আমি যাম যাম আমি যাওঁ দেই হা বাৰু তোৰ কি আনছা তহঁতে গাড়ী লৈ আহিছিল কি ভাত খাইছি নাই কিবা লঘোণ আছে বোলে তাত হা লঘোণ আছে কাতি বিহুৰ নে বেলেগৰ জানো কিবা কৈছিল নহয় হিন্দু চলি আছে কাতি বিহু আচলতে কিবা অনুষ্ঠান আছে বোলে আমি লঘনে দিব লাগে আচলতে এতিয়া কমাত মামি নাই এতিয়া কাপোৰ ল'বই নাই ভাল খবৰ আছে নাই নৰ্মেলখিনি কৰিবা বাৰু ৰন্ধা বঢ়া এইবিলাক চাউল বুলি অকণমান কষ্ট কৰোঁ কাপোৰ ওলাইছে ভাল খবৰো আহিছে খালত কাপোৰ নাই এতিয়া ক'ত গাড়ী ক'ত মামা গৈ থাকো আহি থাকিব মাজে মাজে হা যোৱা তুমি বল যাব ওলাইছোঁ লৈছা অঁ দিব পালোঁ যাওঁ দে যাওঁ অঁ অঁ আমি যাওঁ দে এফালে যাবই নে অঁ চালি গাড়ী হেলিও পাতিম দে এটা সোমাব নোৱাৰিম গাড়ী ওলাব নোৱাৰিম এভৰিৱান আৰু এতিয়া গধূলি 6টাই বাজিলে আমি ঘৰ পালোঁহি 5:30 মানত আৰু গাটো তিয়াই চাকি বন্তিখিনি জ্বলাই ল'লোঁ যিহেতু আজি কাতি বিহু হয় আৰু একো ভিডিঅ' কৰি থকা নাই কাৰণ বহুত বেছি দেৰি হৈ গৈছে গধূলি আজিকালি যিহেতু দিন বহুত ছুটি সোনকালে গধূলি হৈ যায় আৰু এনেকৈ ভিডিঅ' কৰি থাকিব ভাল নালাগে মাৰ লগত চাকি বন্তিখিনি জ্বলাই ল'লোঁ আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ বুলি ভাবিলোঁ ভিডিঅ'টো চাই যদিহে ভাল পালে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলত নতুনকৈও আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায় আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আৰু পিছলৈকে যদি পাৰোঁ অকণমান ভিডিঅ' কৰি দেখুৱাম বাৰু আৰু নোৱাৰিলে আৰু কাতি বিহুৰ উপলক্ষে এনেকৈ চাকি বন্তিবিলাক জ্বলাই ল'লোঁ আৰু জ্বলাই থাকোঁতে ভিডিঅ' কৰা নহ'লে কৈছে বহুত জল্দি হৈ গ'ল কাৰণ আমাৰ আহি পোৱাত দেৰি হৈছিলে আৰু এনেকৈ শৰাই বৰাই দিছে ইফালে তুলসীৰ তলতো চাকি জ্বলাইছোঁ আৰু ইফালে এনেকৈ আপোনালোকৰ ফালে নিয়ম আছেনে গছাত চাকি জ্বলোৱা আৰু আমাৰ ইয়াতে তুলসীৰ তলতে এনেকৈ গছাত চাকি জ্বলায় আৰু গধূলি অকণমান পৰিৱেশটো আৰু এয়া হৈছে কাতি বিহুৰ প্ৰসাদ আৰু কাতি বিহুৰ প্ৰসাদটো অলপ বেলেগ হয় আৰু ইয়াতে গোটা মগুৰ ঠাইত গোটা মাটিমাহৰ প্ৰসাদ কৰে আৰু ৰবাব টেঙাটো থাকে কাতি বিহুৰ প্ৰসাদত